নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ এই মিষ্টাৰ পংক চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিঅটো প্ৰস্তুত কৰিছো বিশেষকৈ সেইসকল প্ৰাৰ্থীৰ বাবে যিসকলে এলপি ইউপি আৰু হাইস্কুলত টেট উত্তীৰ্ণ হৈ আছে আৰু যিসকলে বিএড আৰু ডিএলএড উত্তীৰ্ণ হৈ তেওঁলোকে টেট পৰীক্ষাৰ বাবে বাট চাই আছে তেওঁলোকৰ বাবে মই ভিডিঅটো প্ৰস্তুত কৰিছো। আপোনালোকে ভিডিঅটো শেষলৈকে চাওক, স্কিপ নকৰাকৈ, তেতিয়া আপোনালোকে সবিশেষ গম পাব। আহক তেনেহলে দেৰি নকৰো, আজি এই ভিডিঅটো আৰম্ভ কৰো। ভিডিঅটো আৰম্ভণিতে মই ক'ব বিচাৰিছো যে আমাৰ অসম চৰকাৰে যি নিবনুৱা সমস্যা সমাধানৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যথেষ্টখিনি প্ৰশংসনীয়। কাৰণ 1 লাখ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে প্ৰায় 40,000 মান নিযুক্তি হল আৰু প্ৰায় 60,000 মান নিযুক্তি এতিয়াও আছে, কিন্তু সেই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব আমাৰ বিশ্বাস আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সিদ্ধান্ত গ্ৰহণ কৰিছে সদায় নিবনুৱা সমস্যা সমাধানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিবনুৱা সমস্যা সমাধান কৰিব, সেই কথা আমাৰ বিশ্বাস আছে। আমাৰ চেনেলৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছো। আমি এতিয়া মেইন কথাটো হল আমাৰ কি যে যিসকল এলপি ইউপি আৰু হাইস্কুলত টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোক যথেষ্ট হতাশ হৈছে, কিয়নো দুদিনমানৰ আগতে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেওঁ প্ৰকাশ কৰিছিল যে প্ৰায় 4,000 মান ভেকেঞ্চিহে হাতত আছে। সেই কথা প্ৰকাশ হোৱাৰ পিছতে এলপি ইউপি আৰু হাইস্কুলত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত পৰিছে। কাৰণ এলপি ইউপিত প্ৰায় 35,000 জন লোক এতিয়াও বাদ পৰি আছে নিযুক্তিৰ পৰা, আৰু লগতে হাইস্কুলত প্ৰায় 25,000-30,000 জন মান লোক এতিয়াও নিযুক্তিৰ পৰা বাদ পৰি আছে। তেওঁলোকে যথেষ্ট হতাশ হৈছে, তেওঁলোকে চিন্তা কৰিছে যে কেতিয়াকৈ বিজ্ঞাপন প্ৰকাশ কৰিব বা বিজ্ঞাপন প্ৰকাশ কৰিব নে নকৰে বা টেট পৰীক্ষা অনুষ্ঠিত হব নেকি সেই কথালৈ চিন্তা কৰিছে। সেয়েহে আমি মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক অনুৰোধ জনাইছো আমাৰ চেনেলৰ মাধ্যমেৰে, আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো যাতে যিসকল এলপি ইউপি আৰু হাইস্কুলত টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোকৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰক, তেওঁলোকক নিযুক্তি সুবিধা তেওঁ প্ৰদান কৰক, আৰু তাৰ পিছত যাতে পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰি যিসমূহ 2023 মাৰ্চ মাহত যিসমূহ ভেকেন্ট ওলাব সেই ভেকেন্টত সেই নতুনকৈ উত্তীৰ্ণ হোৱা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল নিযুক্তি প্ৰদান কৰিব। এই ক্ষেত্ৰত ভাল সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমি আশাবাদী, কিয়নো যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোকে কম নম্বৰৰ কাৰণে তেওঁলোকে বাদ পৰি আছে। যদি পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰে তেতিয়া তেওঁলোক পুনৰ আকৌ বাদ পৰি যাব। সেয়েহে এনে হোৱাটো আমি নিবিচাৰো, কাৰণ প্ৰতিজন নিবনুৱাই নিযুক্তি পোৱাটো আমি বিচাৰো। সেয়েহে যিসকলে ইতিমধ্যে টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰক, তেওঁলোকক নিযুক্তি ব্যৱস্থা কৰক, আৰু লগতে যি টেট পৰীক্ষাৰ বাবে বাট চাই আছে তেওঁলোকৰ বাবে পুনৰ টেট পৰীক্ষা পাতি তেওঁলোককো নিযুক্তি সুবিধা প্ৰদান কৰক। এই কথা আমাৰ চেনেলৰ মাধ্যমেৰে আমি অনুৰোধ জনাব খুজিছো আমাৰ অসম চৰকাৰক, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ চেনেলৰ মাধ্যমেৰে আমি অনুৰোধ জনাইছো। তেওঁ এই ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু যিমান পাৰে আপোনালোকে ভিডিঅটো শ্বেয়াৰ কৰক যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ শিক্ষামন্ত্ৰীৰ ওচৰত এই ভিডিঅটো পায়গে। ইমানে আছিলে ভিডিঅটো। যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব, আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।